নমস্কাৰ সকলোকে হেপী পূজা পিছে এয়া সপ্তমী দিনাৰে ভিডিঅ' ৰাতিপুৱা চাকি জ্বলাবলৈ বুলি মাহঁতৰ সৈতে অঞ্জলি ল'বলৈ আহিলো আৰু তাতে আমাৰ ঘৰৰ ওচৰে হয় সেয়ে আমি ইয়াতে প্ৰত্যেক বছৰে আহো আমাৰ মৰমৰ জুবিন দাকো শ্ৰদ্ধাঞ্জলি দিয়া হ'ল তাতে লগ পালো মোৰ স্কুল ফ্ৰেণ্ড সুমনক প্ৰত্যেক বছৰে এই লগ পোৱা হয়ে আৰু বহুত দিনৰ মূৰত লগ পোৱাৰ বাবে কথা বতৰা পাতিলো অলপ পাছতে ঘৰলৈ বুলি উভতি আহিলো তাৰ পাছতে মোৰ ডেলিভাৰী দিব আছিল এনেটো পূজা বুলি বন্ধই কিন্তু তেওঁলোকৰ অফিচ অলপ সময়ৰ বাবে খুলিছিল সেয়ে লগালগ ওলালো আৰু ভাবিলো আহিলো যেতিয়া বজাৰ পূজাৰ ওচৰতে থকা এখনকে চাই যাওঁ ইমান ৰ'দত যেনে তেনে অলপ দূৰ খোজ কাঢ়ি পালোগৈ মণ্ডপ কি সুন্দৰ সজাইছে চায়ে চকু থৰ ৰল আৰু এয়া চকচোন খুব ইউনিক আৰু ধানেৰে সজাইছে ডিব্ৰুগড় পূজা প্ৰত্যেক বছৰে ধুমধামেৰে পালন কৰা হয়ে এইবাৰ বৰ এটা মন নাছিল পূজা চাব তথাপিও মণ্ডপবোৰ দেখি খুবেই ভাল লাগিল এনেকে বাহিৰৰ পৰা দুখনমান মণ্ডপ চায়ে ঘৰলৈ বুলি উভতিলো পূজাৰ দিন কেনে চলিছে কোনটো ঠাইত বেছি ধুনীয়াকৈ মণ্ডপ সজাইছে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আজিলৈ আহিছো বাই